আজি কচুথুৰ পাতত দি খাওঁ বুলি ভাবিলোঁ আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। এতিয়া মই এই পাতখিলা গেছতে এনেকৈ সেকি লেৰেলাই ল'লোঁ। কচুথুৰ পাতত দিবৰ বাবে কচুখিনি এনেকৈ টুকুৰা টুকুৰিকৈ কাটি লৈছে বাকলি এৰুৱাই। কচুখিনি এৰুৱাই হৈ গ'ল। এতিয়া পাতত দিবৰ কাৰণে এয়া ৰেডি কৰিছোঁ। নিমখ দিছোঁ আৰু জোখমতে হাতে দিয়ে দি দিছে মায়ে, আৰু কমিলে সেই পিটিকাৰ সময়ত তেতিয়া দি ল'ব লাগিব। এতিয়া কণ বিলাহী আধা বাটি, আৰু নহৰুখিনি গোটাকৈ দি দিছোঁ, পিছত হেৰি হ'ব। এয়া 12 মছলা, গোটেই মছলা মিক্স আছে ইয়াত। কি মছলা আছে ইয়াত? 12 মছলা বুলি কয় আৰু চব মিক্স থাকে। অঁ, ঘৰতে পিচিছোঁ মিক্সিত দিলে। এই জালুক, জলকীয়া, তাৰপিছত পাঁচফোৰণ চব আছে আৰু। অঁ, চব আছে। আৰু জলকীয়া দুটামান দিবনে? জলকীয়া দিম, এইটো বেয়া হ'ব দেই। এতিয়া পকা জলকীয়া 3টা হৈ গ'ল। হৈ যাব, হ'ব। এইখিনি আছে নহয়। এতিয়া বান্ধিব লাগে। হ'ব। বন্ধাটোৱে কষ্ট। খাবলৈ টেষ্টি হয়, কিন্তু বান্ধিবলৈহে। বন্ধা মেলা পাতখিনি সেই ভীমকলৰ পাত হ'ব লাগে। পাতটো লেৰেলাই থ'ব পাব লাগে। এতিয়া গেছত শুকোৱা গৈছে যে, আগদিনাই লেৰেলাই থোৱাহেঁতেন ভাল হ'লহেঁতেন। ধৰি দিবা দেই বস্তুটো, মানে এতিয়া এইখিনি সোমোৱাই দিব লাগিব। এতিয়া জুইত সুমিয়াই দিয়া। খেৰখিনিৰ ভিতৰত কচুথুৰৰ টোপোলাটো এতিয়া সুমুৱাই দিম। খেৰখিনিত হেঁচা পৰিবৰ বাবে কাঠ এডাল দি দিছোঁ। তেতিয়া মানে জুইকুৰা কম কমকৈ জ্বলি বস্তুটো সিজিব। উমি উমি জুইকুৰা 20 মিনিটমান জ্বলাৰ পিছত আমাৰ কচুথুৰখিনি ৰেডি হৈ গ'ল। এইখিনি এতিয়া কাঁহী এখনৰ ওপৰত উঠাই লোৱা হ'ব। তাৰপিছত ভালকৈ এইখিনি চাফা কৰি ৰেডি কৰিব লাগিব খাবৰ বাবে। কলপাতখনত থৈ ল'লোঁ। কলপাতখনতে এতিয়া পিটিকি দিব লাগিব। তেল অলপমান দি পেলাই পিটিকি ভাতৰ লগত খোৱাহে কথা আৰু। স্বাস্থ্যৰ কাৰণেও ভাল, মুখৰ তৃপ্তিৰ কাৰণেও ভাল। বহুত গৰম হৈ আছে, হাতেদি নোৱাৰি মই হেতা এখনেৰে পিটিকি দিছোঁ ন। বেবী খাব লাগিব দেই আজি। সেনেকৈ নাখায় ৰ'বা, ভাতৰ লগত খাব লাগিব। অ'কে। এইখিনি হৈ গ'ল আৰু চুবও পৰা হ'লোঁ হেতা দি ভাঙি দিয়াৰ কাৰণে। সেইখিনি ৰেডি হৈ গ'ল খাবৰ কাৰণে। আপোনালোকেও ঘৰত এনেদৰে বনাই খাবচোন, খুব টেষ্টি হয়।
আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। বাই বাই।